গুড মৰ্ণিং। চ' বহুত দিনৰ মূৰৰ অন্তত আজি লংকাত ক্ৰীড়াখণ্ড খেলপথাৰত হ'বলৈ গৈ আছে ৰাম নৱমী বৃহৎ ডাঙৰকৈ। কেনেকৈ হ'ব, কি হ'ব, সকলো মই দেখাই আছোঁ, গৈ আছোঁ, চাই থাকক। দেখা পাব কেনেকৈ বৰ্ডে চলাই শিলডুল ভাঙি চিঙি আহিছে মাকৰ ঘৰলৈ। আৰু বিহুৰ আগতীয়াকৈ আগমন আৰু সকলোকে মোৰ ফালৰ পৰা বিহুৰ আন্তৰিক সেৱাবোৰ শুভেচ্ছা যাচিলোঁ। আৰু এতিয়া এইবাৰ বতৰ বিজ্ঞান অনুযায়ী অত্যন্ত বৰষুণ ধুমুহা হ'ব, গতিকে কিছু পৰিমাণে ক্ষতি হোৱাটো দেখা পাইছোঁ টিভিত, তো প্ৰেক্টিকেলভাৱে দেখা নাই। চ' গতিকে এতিয়া পাব কেনেকৈ বৰ্ডে চলাই শিলডুল ভাঙি চিঙি আহিছে মাকৰ ঘৰলৈ। আৰু বিহুৰ আগতীয়াকৈ আগমন আৰু সকলোকে মোৰ ফালৰ পৰা বিহুৰ আন্তৰিক সেৱাবোৰ শুভেচ্ছা যাচিলোঁ। আৰু এতিয়া এইবাৰ বতৰ বিজ্ঞান অনুযায়ী অত্যন্ত বৰষুণ ধুমুহা হ'ব, গতিকে কিছু পৰিমাণে ক্ষতি হোৱাটো দেখা পাইছোঁ টিভিত, তো প্ৰেক্টিকেলভাৱে দেখা নাই। চ' গতিকে এতিয়া download link in description. ভাঙি গ'ল না। জুই জ্বলাই আছে চাপৰ দেখাইছোঁ যে পোনপ্ৰথমবাৰৰ বাবে ডাঙৰকৈ লংকা ক্ৰীড়াখণ্ডৰ ফিল্ডত নহয়, লংকা হাইস্কুলৰ ফিল্ডত আৰম্ভ হ'বলৈ গৈ আছে। গতিকে আপোনালোক সকলোকে আহিব, ভিডিঅ'টো চাই লাগে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি সম্ভৱ হয় মই আপোনালোকক দেখাই দিম এটা বৃহৎ ডাঙৰ ৰেলী হ'ব। লংকাবাসী হৈ মই অত্যন্ত সুখী
বহুত দিনৰ মূৰত হ'বলৈ গৈ আছে গতিকে চাই থাকিব এইটোতো বেলুনে হেৰি কৰে বেয়া হৈ যাব এইটো বেয়া হৈ যাব আমি বুঢ়ী এটাক মাতি আনো গ'ব দোকানখন লগোৱা নাই এটা বস্তু দেখা আছে বন্ধুসকল যোৱা কেইদিনমান আগত আমাৰ নামঘৰত সাৰ্বজনীন নামঘৰত আইসকল আৰু ভকতসকলৰ দ্বাৰা ভাগৱত পাঠৰ ভ্ৰমণৰ কিছু দৃশ্যাংশ দেখাম বুলি ভাবিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব আপোনালোক কোন জেগাৰ পৰা চাই আছে আৰু আপোনালোকৰ জেগাত ধৰক কিমান ডাঙৰকৈ ধৰক ভাগৱত পাতে কাৰণ যিহেতু বছৰত এবাৰ পতা হয় আৰু আগতে আমাৰ নামঘৰত 7 দিনে পাতিছিলে তো আজিকালি কি হ'ল জ্যেষ্ঠসকল নাইকিয়া হ'ল আৰু কিছুমানটো ঢুকালে তাৰপিছতে আৰু যিখিনি য়ং জেনেৰেশ্যন আছে তো সেইখিনি ৰাইজে খোল বাদন নেগেৰা বাদনটো শিক্ষাত দিলে কিন্তু চবে কামে ব্যস্ত হৈ গ'ল কেতিয়াবা হয় আৰু এতিয়া 2-4জন জ্যেষ্ঠ আছে তো তেখেতসকল চলাই আছে ভাল ক্লিপৰ কাৰণে কিছুমান হয়তো মই সদায় দিব পৰা নাই তাৰ কাৰণে কোৱা বিচাৰিছোঁ গতিকে আশা কৰোঁ আগৰ দিনত আৰু ভাল কিছুমান ক্লিপ দিব পাৰিম আপোনালোকক তো নিজৰ ভাইটি বুলি দাদা বুলি যি বুলি ভাবে আৰু মাতৃসকলক আপোনালোক ভাই ভণ্টিসকলক প্ৰণাম আশা কৰিছোঁ আপোনালোক ভিডিঅ'টো চাই ভাল লাগিলে আজিলৈ টিল গুড ডে গুড নাইট